নো নো মিষ্টাৰ দীপাংকৰ চলিয়া এই ৰুমালখন তুলি ল'ব পৰা কোনো ধৰণৰ অধিকাৰ আপোনাৰ এই মুহূৰ্তত মই নাই বুলি ভাবোঁ কাৰণ এই ৰুমালখন আমাৰ দুইজনে একেটা সময়তে দৃষ্টিগোচৰ হৈছিল মাত্ৰ আপুনি প্ৰথমতে হাতখন আগবঢ়াইছিল আৰু দ্বিতীয়তে মই গতিকে ৰুমালখন মোৰ মিষ্টাৰ চলিয়া এই ৰুমালখন আপোনাৰ হ'ব নোৱাৰে কাঞ্চন বৰুৱা আমাৰ আগতে আমাৰ এই তৰ্কযুদ্ধ ইমানতে সামৰণি পোৱাটো মই বাঞ্ছা কৰোঁ আপোনাৰ যুক্তিবোৰ ইমান সবল নহয় যে ইয়াত এখন তৰ্কযুদ্ধ আৰম্ভ নোহোৱা যুদ্ধ সমাপ্ত কৰিবলৈ টান বাবেইতো মই আপোনাক কৈছোঁ ৰুমালখন মোক দি দিয়ক যুদ্ধখন শেষ হৈ থাকক অবাবত এটা টান কাম কৰি থকাটো কি দৰকাৰ মিষ্টাৰ চলিহা মই শুনি সুখী হ'লো যে আপুনি টান কাম কৰিবলৈ কষ্ট পায় কিন্তু ৰুমালখন মোৰ কিবা প্ৰমাণ মিষ্টাৰ চৌধুৰী কেনেকৈ দিব মিছ বৰুৱা Yes, Kanchan Barua here, the only third member of this particular parliament. আপোনালোকে কিবা কথা পাতি থকা শুনি মই ইয়ালৈ আহিলোঁ শুনিলোঁ এই ৰুমালখনৰ বিষয়ে কথা পাতিছে আপোনালোকে বেয়া নাপায় যদি এটা কথা কওঁ প্ৰমাণ মিষ্টাৰ অনিমেষ চৌধুৰীয়ে কেনেকৈ দিব কাৰণ এই ৰুমালখনৰ গৰাকী স্বয়ং মই ইয়াত উপস্থিত Yes, I am the only owner of this handkerchief. Possible. ৰুমালখন পৰি থাকিবলৈ দিওঁ আমি তিনিওজনে যেতিয়া এই ৰুমালখনৰ ওপৰত চৰ্ত আৰোপ কৰিছোঁ তেনে ক্ষেত্ৰত আমাৰ মাজৰ এজনৰ হাতত থকাটো মই পচন্দ নকৰোঁ আপোনাৰ পচন্দৰ বিপৰীতে যোৱাটো মই বাঞ্ছা কৰা নাই মিছ বৰুৱা অ'কে ময়ো মানি লৈছোঁ এতিয়া আমাৰ কৰণীয়খিনি কওক মিছ বৰুৱা ইমান অধৈৰ্য হৈছে কিয় হাজাৰ হওক এখন ৰুমাল শব্দটো মৰম নালাগেনে এতিয়া শব্দৰ বাছনি কৰাৰ সময় নহ'লে ইমান মৰম লগা এখন ৰুমাল এইদৰে আমাৰ সন্মুখত মাটিত পৰি থকাটো মই সহ্য কৰি থাকিব পৰা নাই আপুনি সহ্য কৰি থকাৰ বাহিৰে অন্য উপায় নাই মিছ বৰুৱা আছে বেঞ্চখনৰ ওপৰতো আমি থ'ব পাৰোঁ নুচুব ৰুমালখনৰ অদ্ভুত শক্তি আছে মই বুজিব পৰা নাই এই ৰুমালখনে আমাৰ তিনিওকে কিয় ইমান আকৃষ্ট কৰিছে আচলতে মই বুজা নাই এই ৰুমালখনে আপোনালোক দুইজনকে কিয় ইমান আকৃষ্ট কৰি পেলাইছে সঁচা কথা এই ৰুমালখন দেখাৰ পৰা মোৰ যে কি হৈ গ'ল নাজানো মই যেন ৰুমালখন লগত দেখিছোঁ মই যেন চিনি পাইছোঁ বৰুৱা আপুনি ৰুমালখন চিনি পাইছোঁ বুলি কৈ কিয় নিজকে উদঙাই দিব বিচাৰিছে কাৰণ মই সহ্য কৰি থাকিব পৰা নাই মোৰ ধৈৰ্যৰ বান্ধ হেৰাই গৈছে মিষ্টাৰ দীপাংকৰ চলিহা এই ৰুমালখনৰ কাৰণে আপুনি আপোনাৰ ধৈৰ্যবান বিৰতি গ'ল মই কিন্তু দুখিত মিছ বৰুৱা মই আপোনালোকতকৈ সৰু হ'ব পাৰোঁ কিন্তু এই সময়ত মোৰ আপোনালোকৰ কথা সম্পূৰ্ণ অধিকাৰ আছে কাৰণ ৰুমালখন মোৰো কিবা এটা ভাল লাগিছে আপোনাৰ ইয়াত আচৰিত হ'ব লগা একো নাই কেতিয়াবা কিবা কাৰণত কাৰোবাৰ কিবা বস্তু ভাল লাগি যাব পাৰে তাত আচৰিত হ'ব লগা একো নাই কিন্তু এই ৰুমালখন আপোনাৰ ইমান ভাল লাগি যোৱা মই আচৰিত নহয় নোৱাৰিম মই যদি আপোনালোকক কওঁ এই ৰাজমা পুখুৰী পাৰলৈ আপোনালোক সদায় এই ফুলনিখনৰ মালিজনৰ ঘৰখনলৈ নিষ্ফলত দৃষ্টিৰে চাই থকা কথাটো মই কিন্তু অতিশয় আচৰিত হৈছোঁ ভুল কৰিছে মিষ্টাৰ চৌধুৰী এখন সাধাৰণ ৰুমালক লৈ আপুনি বহুত কিবা কিবি চিন্তা কৰি পেলাইছে আপুনি মোক মানসিকভাৱে আঘাত কৰিছে আপোনাৰ যদি ৰুমালখন ইমানেই পচন্দ হৈছে লৈ যাওক আপোনাৰ এটা ভুল শুধৰাই দিব খোজাৰ বাবে মোক ক্ষমা কৰিব এজনৰ অন্তৰত দুখ দি আপুনি আপোনাৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ বিচাৰিছে ই নিতান্ত ভুল কাম হৈছে ঠিক আছে মোৰ ভুল হৈছে মই মানি লৈছোঁ কিন্তু এটা চৰ্ত এই ৰুমালখনৰ কাৰণে যিজনে অন্তৰত আঘাত পাব পাৰে কষ্ট পাব পাৰে সেইজনৰ অন্তৰত এই ৰুমালখনৰ প্ৰতি কিছু মৰম নিশ্চয় আছে আৰু সেই মৰমৰ অন্তৰত কি আছে আমাক যদি জানিবলৈ দিয়ে
আৰু বেছি জনাৰ প্ৰয়োজন নাই এজন সাধাৰণ মানুহ হিচাপে আপুনি যিমানখিনি জানিব লাগে তাতকে বহুত বেছি জানিছে আপুনি মনত ৰাখিব মই আপোনাৰ বয়সত দেউতাৰ লগৰ আৰু কৰ্ম জীৱনতো মই আপোনাৰ উচ্চ পদস্থ আপুনি এনেকে মোক মানসিকভাৱে আঘাত কৰাটো ভুল কৰিছে আৰু আপোনাৰো একো শুদ্ধ হোৱা নাই য়েছ ইউ আৰ ৰং টু এই ৰাজমা পুখুৰীৰ পাৰত থকা সময়ছোৱাত আমাৰ মাজত কোনো পদবীৰ সন্মান Sorry, everyone. I beg apology to all of you. Come on. আমি মাত্ৰ এঘণ্টা সময়ৰ কাৰণে এই ৰাজমা পুখুৰী পাৰলৈ সদায় আহোঁ মুক্ত আকাশৰ তলত নিজকে কিছু সময় বিলাই দিওঁ আমি একেটা অফিচতে চাকৰি কৰোঁ ইজনে সিজনক চিনি পাওঁ কিন্তু এই ৰাজমা পুখুৰী পাৰত থকা সময়ছোৱাত আমাৰ মাজত কোনো ধৰণৰ কথা বতৰা কেতিয়াও হোৱা নাই কিবা এক নিবিড় চিন্তাৰ মাজত আমি কিছু সময় আবদ্ধ হৈ থাকোঁ কিন্তু আজি যিখন ৰুমালে আমাৰ মনবোৰত কিছু ধূলিকণা ছটিয়াই থৈ গ'ল যিখন ৰুমালে আমাৰ এই উদাৰ আকাশৰ তলত আমাৰ পদবীৰ কথাটো ওলাই দিলে যিখন ৰুমালে আমাৰ মন